Hello everyone, welcome to Baby Chaudhary Vlogs. I think hope you all are guys doing well. Today's video is about a wildlife sanctuary, that is Pabitra Wildlife Sanctuary. So let's enjoy. আচ্ছা 30 এইটো কিমান পৰে দাদা 390 এখানে ইয়াৰিংস দাদা 80 रुपीस ইয়াৰিংস খিনি হয় টেবল মেট হয় ন 280 হয় গুৰুজনা দি যোৱা দেখি বস্তুটো কিবা এটা ভাল লাগিছে আকৌ ন এইবিলাক কেনেকে 120 খুলি দেচোন দামবোৰ সাংঘাতিক কিন্তু এইটো 75 বাহ কা ভাল লাগিছে পাৱাৰ বেস মানে এইটো ভাল লাগিছে After booking the token, we're here waiting for a safari. Here we go. Cormorant. Panikari. কি দলং আছিল নেকি আগতে Pabitra Wildlife Sanctuary is a wildlife sanctuary on the southern bank of the Brahmaputra in Morigao district in Assam, India. It
It was declared in 1987. Pabitra Wildlife Sanctuary holds one of the largest Indian rhinoceros population in Assam. দাদা এই বছৰ কেতিয়াৰ পৰা আৰম্ভ কৰিছে পবিতৰা? এনে ডেইলি কিমানমান গাড়ী এনেকৈ আপোনালোকে পৰ্যটকসকলক অনা নিয়া কৰে? হয়। এনে ফৰেনাৰ্ছসকলতো আহিবলৈ হোৱা নাই এতিয়ালৈকে ন? হয়। হয়। নহয় হেৰি পানী কাউৰী নহয় মাছৰোকা কি হয় নহয় আচ্ছা সেই চৰাই মাতবোৰ মাই গড মই খৰালি হাঁহ এইফালে গৰু নাচালি যাবি এই আমি পবিতৰা ঘন জংঘলত সোমাই গৈছো এক্সপ্লোৰ দ্য জংগল আপোনালোকে কেতিয়াবা বিপদৰ সন্মুখীন হৈছিল নেকি মানে কি হাতী নে কি গড় কোনকেইটা কেমেৰা বহাগ মাহত কি হয়নো এয়া ফৰেষ্ট কেম্প বহুত ভাল লাগিছে ওলাই আহিলে বোলে হাতী This is what all about Pabitra Wildlife Sanctuary. Guys, if you have lots of planning in this winter, then make sure you have one more planning to Pabitra.
অঁ 10 মিনিট গ'লে